গুড মৰ্ণিং, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে, সুস্থ আছে। আজিৰ ব্লগটো লৈ আহিলোঁ মই শুকান চাউলৰ গুড়িৰে ৰুটি পিঠা বনোৱা, যিটো ছফ্ট হয়। বিগিনাৰসকল যিবিলাক নতুন ৰুটি বনাওঁতে ভয় খায়, সিহঁতৰ বাবে লৈ আহিছোঁ আজি। সঠিক পদ্ধতিত কেনেকৈ আপোনালোকে ৰুটিটো বনাব পাৰে তাৰ বাবে মই আগত চুলাটো জ্বলাই লৈছোঁ। তাৰপিছত কেৰাহীটো দি দিছোঁ 1 বাটি ফুল। এইটো মই মেজাৰমেণ্ট এটা বাটি লৈ লৈছোঁ। এইটো মেজাৰমেণ্ট কৰি 1 বাটি পানী, তাৰপিছত আধা বাটি 1.5 বাটি পানী দিছোঁ। তাৰপিছত আপোনাৰ কিটচেনত যিটো ৰন্ধা বঢ়া কৰোঁতে যিটো অইল ব্যৱহাৰ কৰে, তেল ব্যৱহাৰ কৰে, সেইটো দি দিব। মই সেইটো 1 চামুচ দি দিছোঁ। মই মাষ্টাৰ্ড অইলটো দি দিছোঁ, মানে মিঠাতেলটো। তাৰপিছত আপোনালোকৰ যদি কিটচেনত চয়াবিন তেল বা ঘি যিকোনো এটা থাকিলে দি দিব। সেইটো আপোনালোকৰ ৰুটিটো ছফ্ট হোৱাত সহায় কৰিব। সেইটো মই 1 চামুচ দি দিছোঁ। তাৰপিছত নিমখ 1 চামুচ দিছোঁ আৰু এইটো বাটিৰে দি দিছোঁ। আপোনালোকে দেখিবলৈ পাইছে 1 বাটি চাউলৰ গুড়ি দি মই মিক্স কৰা নাই, এনেকৈ ঢাকি থৈ দিছোঁ। ঢাকন দি ঢাকি থৈছোঁ। অলপ পিছতে মই আকৌ এইটো উঠাই এইটো মিক্স কৰি ল'ম। আপোনালোকে যিমান মিক্স কৰিব সিমানে ৰুটিটো আপোনালোকৰ ছফ্ট হ'ব। এইটো হ'ল প্ৰাথমিক পৰ্যায়ত এইটো কাম আপোনালোকে ভালকৈ কৰি ল'ব লাগিব। নহ'লে চাউলৰ গুড়িটো যদি ভালকৈ নিসিজে আৰু মিক্স নহয়, তেনেহ'লে আপোনাৰ ৰুটিটো বনোৱাত অসুবিধা নহ'ব মানে। আৰু এইটো যিমানে মিক্স কৰিব সিমানে ছফ্ট হ'ব আৰু চাউলৰ গুড়িটো ভালকৈ সিজি যাব। সিজোৱাৰ পিছত মই নমাই ল'ম। আৰু মোৰ এয়া দেখিবলৈ পাইছে চোলাটো বহুত ডিষ্টাৰ্ব দি আছে। এইটো মই আগতে শ্বেয়াৰ কৰিছিলোঁ, যিহেতু আমাৰ চোতাল আৰু চোলাৰ পাৰটো একেবাৰে সেমেকা। এতিয়া আৰু বৰষুণৰ পানী পৰি আছে, যাৰ বাবে জুইটো জ্বলাত অসুবিধা হৈছে। মোৰ গেছ চোলাটো ৰন্ধা বঢ়া শ্বেয়াৰ কৰিব পৰা নাই, কাৰণ এইটো এন্ধাৰ, মোৰ ৰুমটো লাইট চাইটৰ ইমান ব্যৱস্থা নাই, যাৰ বাবে মই মাটিৰ চোলাত ৰেচিপিবোৰ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এয়া ভালকৈ মই মিক্স কৰি লৈছোঁ, আপোনালোকে দেখিবলৈ পাইছে। এইটো যিমানে ভালকৈ মিক্স কৰিব ইমানে আপোনাৰ ৰুটিটো ছফ্ট হ'ব। আৰু মই এইটো দেখুৱাই দিছিলোঁ গুড়িবিলাক মই কেনেকৈ ৰাখিছোঁ, কাৰণ এইবিলাক মই ৰ'দত দিম, যাৰ বাবে সেনেকুৱা মই দেখাই দিছোঁ। আৰু জুইটো বেছিকৈ জ্বলি গৈছে, সেইটো মই নমাই থৈ তাৰপিছত এতিয়া চাউলৰ গুড়িখিনি মই এতিয়া বাচন এটাত ঢালি ল'ম। সেইটো ঢালি লৈ মই ভালকৈ মিক্স কৰি ল'ম। আপোনালোকে এইটো অলপ ৰেষ্টত ৰাখিব, কাৰণ ইমান গৰমত দিলে হাতটো জ্বলি যাব। তাৰপিছত মই এনেকৈ আটাখিনি মাৰি লৈছোঁ, গোটেইখিনি মাৰি তাৰপিছত অলপ অলপ লৈ এনেকৈ মই ৰুটি বনাবলৈ চেষ্টা কৰিছোঁ। যিবিলাকে বিগিনাৰ হয়, নতুন হয়, আপোনালোকে এইটো প্ৰাথমিক পৰ্যায়ত এনেকুৱা ৰাউণ্ড কৰি ল'বই লাগিব, কাৰণ ৰাউণ্ড কৰি নল'লে ৰুটিটো ৰাউণ্ড নহ'ব। এনে বিগিনাৰবিলাকৰ ৰুটিটো এনে ৰাউণ্ড হ'ব নোখোজে। অসমৰ মেপ আৰু ভাৰতৰ মেপ হৈ থাকে। সেইটো হ'লেও আপোনালোকৰ টেনশ্যন নাই, কাৰণ আপুনি এটা প্লেট বা বাটি, ডাঙৰ বাটি লৈ ল'ব। ৰুটিটো বনোৱাৰ পিছত তাৰপিছত এইটো দি তাৰপিছত ৰুটিটোৰ ওপৰত এইটো দি আপোনালোকে কাটি ল'ব সেইটোৰ চাইজত। চাব ৰাউণ্ড হ'ব, ধুনীয়া হ'ব, আপোনাৰ কনফিডেঞ্চ আহি যাব। লাহে লাহে আপুনি এনে কৰিব পাৰিব। মই যিহেতু ৰুটি বনাব পাৰোঁ, তাৰ বাবে মই এনেকৈয়ে বনাই লৈছোঁ। এয়া চাওক, মোৰ ৰুটিটো এনে ৰাউণ্ড হৈছে, যাৰ বাবে মই আৰু কাটি লোৱা নাই। আপোনালোকে যদি এনেকুৱা নহয়, শ্বেপত নাহে, প্লেটেৰে কাটি ল'ব। চাব ৰাউণ্ড হ'ব। মই এনেকৈ ৰুটিবিলাক ভাজি লৈছোঁ। আপোনালোকে মই যেনেকৈ দেখুৱাই দিছোঁ, এনেকৈ ৰুটিবোৰ বনাই এক ঠাইত জমা কৰি লৈ তাৰপিছত লাহে লাহে ভাজিবচোন। ৰুটিবিলাক কিমান ফুলি উঠে আপোনালোকক মই দেখুৱাই দিছোঁ। আৰু ৰুটিবিলাক ইমানেই ছফ্ট, সেইটো হটপটত থ'ব লগা নহয়, কাৰণ ৰুটিবোৰ বহুত ছফ্ট হয়। এনে বহুত সময় থাকিব পাৰে। এইটো বহুত আপুনি চাটনি, ভাজি, দালি আৰু
চিকেনৰ লগতো খাব পাৰে। এইটো ডেকা বুঢ়াসকলে খাব পাৰে, যিহেতু বহুতে চফ্ট হয়। আৰু সৰু ল'ৰা ছোৱালীবিলাকক আপুনি টিফিন দিব পাৰে। মই কণমানি নেহামণিৰ বাবে টিফিন দি দিম, সেইবাবে মই ৰুটিখিনি বনাই লৈছোঁ। আৰু আমাৰো ঘৰৰ গোটেইকেইটা পৰিয়াল, যিহেতু আমি সৰু পৰিয়াল, আমাৰো হৈ যাব এইটো ব্ৰেকফাষ্ট। তাৰ বাবে মই ৰুটিখিনি এনেকৈ ভাজি লৈছোঁ। আপোনালোকে এনেকৈ ভাজিবচোন। আপোনালোকে সৰু সুৰা কামেই হওক, যদি ভাল হয়, ছাকচেছ হয়, তথাপি মনটো ভাল লাগে। এয়া চাওক ৰুটিবিলাক কিমান ধুনীয়া হৈছে। এয়া মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো মই হাতেৰে লাৰি দেখুৱাই দিছোঁ আপোনালোক কিমান ৰুটিটো চফ্ট হৈছে। এতিয়া চাওক, মুঠি মাৰি লৈছোঁ, একো ভাঙি যোৱা নাই। যদি ডাঠ হয় এইবিলাক ভাঙি যাব মুঠি মাৰোঁতে। এয়া চাওক, ৰুটিটো একো স্কিন পৰা নাই। আপোনালোকে এনেকৈ বনাবচোন। আৰু এইবিলাক ৰুটি আপুনি আলহীকো খুৱাব পাৰে। আপোনাৰ আলহীৰো মনটো ভাল হ'ব, আপোনাৰো ভাল লাগিব। নেক্সট এটা ব্লগত লগ পাই আছোঁ।